নমস্কাৰ সকলোকে কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আজি এটা বিশেষ সূচনা লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু সূচনাটো হৈছে এটা নতুন নিয়মীয়া শিতান আৰম্ভ কৰিম বুলি ভাবিছো শিতানটোৰ নাম হৈছে মোৰ প্ৰিয় কিতাপখনৰ এখিলা পাত যত মই মোৰ ভাল লগা কিতাপ এখনৰ পৰা এখিলা পাঠ কৰিম আৰু মোৰ ইউটিউব চেনেল ফেসবুক আৰু ইনষ্টাৰ পেজৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ এই শিতানটো মই আগবঢ়াই দিম বুলি ভাবিছো আজিৰ পৰা এই শিতানটো মই আগবঢ়াম নিয়মীয়াকৈ শিতানটো চাই থাকিবৰ বাবে মোৰ চেনেলটো যদিহে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আপোনালোকৰ সহায় সহযোগিতা আশা কৰিলো নতুন কিবা এটা আপোনালোকৰ ভাল লগা বেয়া লগা মোৰ ভুল ভ্ৰান্তি সকলোখিনি মন্তব্য আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিলে মই অতিকৈ সুখী হ'ম তেন্তে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি লওক চেনেলটো আকৌ লগ পাই আছো আজি গধূলি নতুন শিতানটোৰ সৈতে মোৰ প্ৰিয় কিতাপখনৰ এখিলা পাত